ৰাধে ৰাধে। আজি হৈছে 31 আগষ্ট, ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি। আজি পালন কৰা হয় ৰাধা অষ্টমী। কিয় পালন কৰা হয় মই কৈ আছোঁ, তাৰ আগতে মোৰ চিনাকিটো দি দিওঁ। হেল্ল' এভৰিৱান, মাই নেম ইজ ঋতুপৰ্ণা। ৰাতিপুৱা ধুনীয়াকৈ উঠি গোসাঁই কামখিনি কৰি মেলি লৈ আবেলি মই আজি আমাৰ তলতে পালন কৰা হৈছে ৰাধা অষ্টমী। যিহেতু গণেশ চতুৰ্থী বিসৰ্জন হোৱা নাই এতিয়ালৈকে, গণেশ চতুৰ্থীও পালন কৰিছে। আৰু যিহেতু আজি ভাদ মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি আজি পালন কৰা হৈছে ৰাধা অষ্টমী। মানে মান্যতা অনুসৰি আজি ৰাধাৰ জন্মদিন হিচাপে পালন কৰা হয়। আৰু যিহেতু আমাৰ পাৰ্কিঙতে গণেশ চতুৰ্থী পালন কৰিছে, গণেশ চতুৰ্থী বিসৰ্জন এতিয়ালৈকে হোৱা নাই। আজি ৰাধা অষ্টমী আছিলে, সেইকাৰণে ধুনীয়াকৈ ৰাধাক পঞ্চামৃতে স্নান কৰাই লৈছে। তাৰপিছত আৰ কাপোৰ দি কাপোৰ মানে বস্ত্ৰ পৰিধান কৰাইছে, তাৰপিছত ভোগ লগাইছে। আৰু যেনেকৈ মথুৰা বৃন্দাবনত ফুল ছটিয়াই দিয়ে, সকলোৱে নিজৰ নিজৰ হাত পাতি ল'ব পাৰে, তেনেকৈ খেলা বস্তু সকলোখিনি বস্তুৱে ধুনীয়াকৈ প্ৰতিটো বস্তুৱে যোনে যি আগবঢ়ায় সেইখিনি ভোগ লগাই তেওঁৰ চৰণত অৰ্পণ কৰি সকলোৰে মাজত বিলাই দিয়ে। আৰু এই সময়খিনি যে একদম মথুৰা বৃন্দাবনৰ নিচিনা লাগিছিল। আৰু মাজতে গণেশ চতুৰ্থীৰ উপলক্ষে আৰতিও হৈছিল আৰু শেষত ভাণ্ডাৰা লগাইছিলে। কি যে টেষ্টি প্ৰসাদ আছিলে। আৰু এইদৰে আমি আজি ৰাধা অষ্টমী পালন কৰিলোঁ। আজিলৈ আহোঁ, বাবা।